নমস্কাৰ, মই জয়শ্ৰী 45 ডেজ minivlog চেলেঞ্জৰ আজি এইটো 17 নম্বৰটো minivlog। এতিয়া মই যাব ওলাইছোঁ হোৱাটছআপত। মোৰ অনলাইনৰ অলপ কাম আছিলে, তাকে কৰিব বুলি হোৱাটছআপত যাব ওলাইছোঁ। দাদাজনে মোৰ কামখিনি কৰি আছিলে, কিন্তু আজি কামখিনি নহ'বগৈ, আকৌ এদিন আহিব লাগিব। হোৱাটছআপৰ পৰা ঘৰ আহি পাই আকৌ এঠাইত যাবলগীয়া আছিল। মানে আজি ৰাতিপুৱাই পাপুই ফোন কৰি মাতিছে সিহঁতৰ ঘৰত, তাকে মই এতিয়া যাওঁ। হোৱাটছআপৰ পৰা আহি ঘৰত বেগটো থৈয়ে মই পাপুহঁতৰ ঘৰত আহিলোঁ আৰু এতিয়া পাপুহঁতৰ ৰান্ধনি ঘৰত বহি আছোঁ। তাই চাহ বনাই আছে। আমি এতিয়া চাহ খাওঁ গাইছ। বৰমা আৰু বৰ্তাহঁতৰ লগত লেকচাৰ দি চাহ খাই আছোঁ। এয়া আমাৰ বৰমা আৰু বৰ্তা, মানে পাপুৰ মা আৰু দেউতা। বৰমা বহুত লাজুকা দেই গাইছ। বেগটোত বৰমাই এসোপামান বস্তু দি পঠাইছে। বেগটো এতিয়া দাঙি নি অহাৰ কথা গাইছ। সিহঁতৰ ঘৰৰ পৰা আহি এতিয়া মই যাব ওলালোঁ ফিল্ডত। ফিল্ডৰ পৰা আহি এতিয়া মই আহিছোঁ মধুহঁতৰ ঘৰত, যিহেতু বাইদেউক আজিকালি লগা নাপায়। তাই ছানডেহে ফ্ৰী থাকে অকল। তো আজিলৈ বাই বাই। নেক্সট minivlogত আকৌ লগ পাম। যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।